এইটো পৰীক্ষাৰ বাবে তোমাক লাগিব বটল সাফ কৰা ব্ৰাছ, এডাল PVC পাইপ। পাইপৰ ব্যাস ইমান হ'ব লাগে যাতে ব্ৰাছডাল সোমাব পাৰে আৰু তাত থাকি যায়। এইবাৰ ব্ৰাছডাল আধা সোমোৱাকৈ থোৱা আৰু পাইপডাল সোঁ হাতেৰে লম্বভাৱে ধৰি থাকা। এইবাৰ বাওঁ হাতেৰে পাইপৰ ওপৰত জোৰেৰে মাৰা। চোৱা, ব্ৰাছডাল পাইপৰ ওপৰলৈ উঠিব। তুমি যদি পাইপডাল ধৰি তাক জাকুৰি দিয়া তেতিয়াও একো নহয়। এইবাৰ পাইপডাল ধৰি টেবুলত হাতখন থোৱা আৰু ব্ৰাছডাল আধা সোমোৱাই দিয়া। ওপৰৰ পৰা মাৰা, কিন্তু ব্ৰাছডাল ওপৰলৈ নুঠে। এতিয়া এখন মেগাজিন ৰোল কৰি তাৰ ভিতৰত ব্ৰাছডাল সোমোৱা আৰু ওপৰৰ পৰা মাৰা। চোৱা, ব্ৰাছডাল ওপৰলৈ বগাব। ইয়াৰ কাৰণ হ'ল জড়তা।